খতম হোৱাৰ পিছত আমি আহি গ'লোঁ তৰ্জাৰ বেৰা ক্লাছত কৰিবলৈ। তো এতিয়া আছে EVS ক্লাছ। তো ফাইনেলি আমি গোটেইকেইটা ইয়াতে আছোঁ। একো নাই, এতিয়া EVS ক্লাছ কৰি কিনে আমি গুচি যাম, ক'ৰবাত যাম আৰু কি নাজানো আল্লাহ জানে। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। মানে ভিডিঅ'টো আজি অলপ বেলেগ ধৰণৰ হ'বলৈ ওলাইছে। আজি আমি লং ড্ৰাইভত যাবলৈ ওলাইছোঁ। তো বলক ভিডিঅ'টো আমি কি কৰোঁ আৰম্ভ কৰোঁ। তো সেই দোস্ত, এতিয়া মই আহি পালোঁ এইখিনি জেগা। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব এইখিনি জেগা কেনেকুৱা লাগিছে আপোনালোকক। তো বলক আগলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখাম আৰু কি আগৰ ব্ৰিজখিনি। তো বলক ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। ফাৰ্ষ্ট এই জেগাখিনিত আহি পাইছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব এই জেগাখিনি কোনখিনি জেগাত আছে, এটা আইডিয়া কৰি জনাব। তাৰমানে মই চাওঁ যে আপোনালোকৰ কেনেকুৱা আইডিয়া হয়। তো আপোনালোকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই নতুন নতুন ভিডিঅ' দিবৰ কাৰণে বহুতো আনন্দিত হ'ম আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিম। ঠিক আছে।